যিহেতু ঠাণ্ডা বতৰ আহিছে, পিটিকা আৰু চাটনি খোৱা মজাই বেলেগ নহয় জানো? এইবোৰ আমাৰ ঘৰতে হোৱা। ইফালে পদুনা কেইখিলামান ছিঙি লৈছোঁ। এয়া মচুন্দৰী ইমান ধুনীয়াকৈ ওলাই থাকে। মই যেতিয়া ডিব্ৰুগড়ৰ পৰা ঘৰলৈ আহোঁ, এইবিলাক খাবলৈ মন যায় নিজে ছিঙি। আৰু এইফালে পালেং কেইখিলামানো ছিঙি ল'লোঁ। আৰু এইফালে দেখিছে ইমান ধুনীয়াকৈ হৈছে লাই শাকখিনি কেইজোপামান ছিঙি ল'লোঁ। ধনিয়াও ছিঙি ল'লোঁ। ধনিয়া যিহত দিলেও টেষ্টিয়ে লাগে নহয় জানো? ইমান ধুনীয়া গোন্ধ ঘৰৰ ধনিয়া তাকো। এইফালে দেখিছেনে জলফাই পৰি আছিলে, সেইকেইটাও বুটলি ল'লোঁ। এইফালে মান ধনিয়া ছিঙি ল'লোঁ, ঘৰৰে নেমু টেঙা। এইফালে গেছত মই বিলাহী এটা পুৰি ল'লোঁ আৰু নহৰু কেইফুটামানো পুৰি ল'লোঁ। এইফালে পদুনা চাটনি বনাব লৈছোঁ। যিহেতু আমাৰ আইতাই বেলেগ ইয়াত কিবা দিলে নাখায়, সেইকাৰণে পদুনা, জলকীয়া, আদা, নহৰু আৰু নিমখ আৰু টেঙা কেইখিলামান চেপি ল'লোঁ। আৰু এইফালে মচুন্দৰী চাটনি বনাব লৈছোঁ। ইয়াত মই ধনিয়াও দিছিলোঁ, দেখাব পাহৰি থাকিলোঁ। নহৰু, আদা, নিমখ আৰু টেঙা চেপি দিলোঁ। এইফালে মই চাটনি বনাব লৈছোঁ। যিহেতু লাই শাক, পালেং শাক ছিঙিছিলোঁ, লাই শাক আৰু পালেং শাক দি আৰু বইল আলু দি দিম ইয়াত। পিঁয়াজ, জলকীয়া, নিমখ, তেল অকণো দি দিম। তেতিয়া ভাল লাগে এইটো খাই পিনি। মই নিজে এইটো বনাবলৈ শিকিছিলোঁ, নিজে কিবাকিবি কৰি থাকোঁ। এইফালে কেইটামান বেলফ্ৰাই বইল কৰিছিলোঁ। ইয়াত আলু এটা দি দিছোঁ, পিঁয়াজ, নহৰু দি দিছিলোঁ, দুফুটামান আদা আৰু ধুনীয়াকৈ পিটিকি লৈছোঁ। এইফালে পুৰি লোৱা বিলাহীটো, নহৰু কেইফুটামান, পিঁয়াজ, ধনিয়া আৰু নিমখ, তেল দি পিটিকি ল'ম ধুনীয়াকৈ। এইফালে মোৰ বিলাহী পূৰা পিটিকা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব দেই। আজিলৈ আহিছোঁ, বাই বাই।